বন্ধুসকল এই ভিডিঅ'টো যে বনাইছোঁ এইটো ভিডিঅ' খুব ইম্পৰ্টেণ্ট আমাৰ খেতিয়কৰ কাৰণে মাটিৰ জীৱটো ৰখা খুব প্ৰয়োজন আৰু মাটিৰ অনুজীৱখিনি বৃদ্ধি কৰাও প্ৰয়োজন তো বিভিন্ন ভিডিঅ' আছে য'ত আপোনালোকে বায়'চাৰ বনোৱা বা লিকুইড অৰ্গেনিক মেনিউৰ বনোৱা দেখাইছোঁ কিন্তু আজি যেটো কাম হেতুক মালচিং বুলি কয় ইংৰাজীত এটো মালচিং বুলি কয় MULCHING মালচিং মানে আমি য'ত খেতি কৰিছোঁ এতিয়া আমি ইয়াত আদা খেতি কৰিছোঁ আমাৰ ওচৰত খেৰ আছে আমি খেৰ দি পেলাই ঢাকি দিছোঁ মালচিং কৰিলে কি হয় আমাৰ মালচিং কৰিলে মাটিৰ জীৱটো থাকে খোলাকে ৰাখি দিলে ইভাপৰেশ্যন হ'ব অপতৃণবিলাক নগজে এতিয়া যিমান ঘাঁহ বন আছে সেই অপতৃণখিনি নগজে এই খেৰখিনি এটা টাইমত পচি পেলাই আকৌ সাৰেই হ'ব যেতিয়া আমাৰ আদাখিনি ওলাই যাব ভোট জলকীয়া লগাইছোঁ গোটেই ফাৰ্মখনতে আমি মালচিং কৰিছোঁ আৰু এই মালচিং কৰাৰ লগে লগে কি হ'ব এই মাটিৰ তলত অনুজীৱবিলাক বৃদ্ধি হ'ব আৰু অনুজীৱবিলাক বৃদ্ধি হৈ পেলাই গছক যিবিলাক নিউট্ৰিয়েণ্টছ লাগে যিবিলাক মৌল লাগে সেইবিলাকো প্ৰদান কৰিব তো মালচিং এটা খুব ইম্পৰ্টেণ্ট এতিয়া হালধি আদা আপোনালোকে লগাই আছে সেই হালধি আদা যি খেতি কৰিছে তাত আপোনালোকে খলবিলাকৰ ওপৰত এনেকৈ খেৰ দিও ঢাকিব পাৰে কিছুমান আমি লাইভ মালচো ইউজ কৰিব পাৰোঁ লাইভ মালচবিলাক কি মই আপোনালোকক কৈ আছোঁ মই যে কৈছোঁ লাইভ মালচ এতিয়া চাব দেই প্ৰকৃতিত হৈ থাকে আমি এতিয়া যিহেতু খাদ্যৰ অৰণ্যৰ ভিতৰত খেতি কৰি আছোঁ অৰণ্যত কি হৈছে ঘাঁহ বন বেলেগ গছো গজি আছে যিটোৱে জীৱটোক যাব নিদিয়ে মানে মেইন কথাটো হৈছে আমি পানীৰ জীৱটো কেলে খৰাং অৱস্থাটো আমাৰ খুব বেছি খৰাং এতিয়া বৰষুণৰ অৱস্থাটো কি হয় মালচটো যেতিয়া থাকে তেতিয়া পানীটো ৰৈ যায় একেবাৰে তললৈ গুচি নাযায় ইয়াত আমাৰ পাহাৰত ইয়াতো ৰান অফ হৈ যায় এনেকৈ বৈ গুচি যায় আপোনালোকৰ যদি প্লেইন মাটি তেতিয়াহ'লে খুব বেছি তললৈ গুচি যায় পানীটো ধৰি ৰাখিব নোৱাৰে তো মালচিং কৰিলে পানী ধৰি ৰাখিব পৰা ক্ষমতাটো বাঢ়ি যায় প্ৰকৃতিত নিজে হয় তেতিয়া আমাৰ যিমানখিনি ফুড ফৰেষ্টত আমাৰ যিমানখিনি ফল মূলৰ গছ লগাইছোঁ বা আমি কচু বা এনেকুৱা ধৰণৰ খেতিবিলাক কৰিছোঁ তাত আমি ঘাঁহবিলাক গুচাই দিয়া নাই এনেকৈ হৈ আছে এইটো এটা লাইভ মালচ প্ৰকৃতিয়ে নিজেই কৰে প্ৰকৃতিয়ে জানে যে গছজোপাক লাগিব তাৰ লগত আৰু এটা স্পিচিছ কোএক্সিষ্ট কৰিছে আৰু সি লাইভ মালচ হিচাপে ব্যৱহাৰ হৈছে আৰু আমি এতিয়া কি কৰোঁ আমাৰ খেতিত আমি কিছুমান লাইভ মালচ যেনেকৈ আমি ৰঙা আলু লগাই দিছোঁ এতিয়া ৰঙা আলুবিলাক এতিয়া যিটো খেৰটো আমাৰ পচিব হালধিখিনি আৰু যিখিনি আদা লগাইছোঁ সেইখিনি ডাঙৰ হ'ব ৰঙা আলুখিনি ওলাব তাহাঁতি বগালে তাহাঁতি জীৱটো ৰাখিব তাহাঁতি পৃথিৱীখন ঢাকি পেলাব ক'ৰবাত হয়তো ৰঙা আলু আছে যিবিলাক আমি ৰেইজ বেড বনাইছোঁ বায়' ইণ্টেনচিভ ৰেইজ বেড যিবিলাক বনাইছোঁ সেই বেডবিলাকত যেতিয়া ভোট জলকীয়া খেতি কৰোঁ লগতে মানিমুনি দি দিছোঁ মানিমুনিটোৱে একদম গোটেই আপোনাৰ কভাৰ কৰি দিয়ে তলটো সেইটো লাইভ মালচ এটা জীয়াই থকা মালচ যাৰ পৰাও আমি খাদ্য পাইছোঁ তো আমি যেতিয়া কম জেগাত হাই ডেঞ্চিটি প্লান্টিং কৰোঁ তেতিয়াহ'লে আমি লাইভ মালচখিনিও ইউজ কৰিব পাৰোঁ এতিয়া ভোট জলকীয়াৰ লগত আমি তলত ধনিয়া ছটিয়াই দিছোঁ ধনিয়া গুণটোৱে ভোট জলকীয়াত এফিড নামৰ এটা পোক আহে সেইটোও দূৰ কৰে আৰু লগতে আমি এটা সময় যেতিয়া ভোট জলকীয়াটো ডাঙৰ হৈ থাকে তেতিয়ালৈকে আমি এটা মালচো পাই যাওঁ আৰু এই ৰেপেলেণ্ট এটাও পাই যাওঁ এই ধনিয়া গুণটোৱে এই যিবিলাক মানে চুহি খোৱা পোকবিলাকো দূৰ কৰে তো দুটা কাম হৈ যায় তো মালচিংটো খুব ইম্পৰ্টেণ্ট আপোনালোকে আপোনালোকৰ খেতিত কৰিবই লাগিব যাতে আমি জীৱটো ৰাখোঁ মাটিৰ অনুজীৱ বৃদ্ধি হওক সি এটা নিজে এটা জৈৱ সাৰলৈ বদলি হৈ যাব আৰু চবতকৈ ডাঙৰ কথা মাটিৰ পানী ধৰা ক্ষমতাটো বঢ়াই দিব বৰষুণৰ পানী যিটো আহিব সেইটো সঠিক ব্যৱহাৰ হ'ব ৰান অফ বা একদম তললৈ লগে লগে গুচি নাযাব আমাৰ গছক এগালমান পানী নালাগে কিন্তু এটা নমি বা এটা মইষ্ট কণ্ডিশ্যন লাগে সেই মইষ্ট কণ্ডিশ্যনটো ধুনীয়াকৈ পাব এতিয়া আপুনি দেখিছে এই গোটেই এৰিয়াটোত এতিয়া হানিফে কেমেৰাটোলৈ দেখাব অলপ এই এৰিয়াটোত আমি যে মালচ কৰি দিছোঁ সেইকাৰণে আমাৰ যোনটো জেগাত আমি কৈছোঁ তাত ঘাঁহবিলাক গজা নাই এই ছাইডতহে য'ত লাইট পাইছে ইয়াতহে গজিছে সেইখিনি আমাক ইমান আপত্তি নকৰে তো সেইকাৰণে মালচিং কৰি পেলাই আমি অপতৃণখিনিও জৈৱিকভাৱে নিয়ন্ত্ৰণ কৰিব পাৰোঁ বহুতে মোক সোধে জৈৱিকভাৱে খেতি কৰিলে অপতৃণবিলাক কেনেকৈ নিয়ন্ত্ৰণ কৰিম তো এনেকৈ আমি অপতৃণবিলাকো নিয়ন্ত্ৰণ কৰিব পাৰোঁ খেৰ নাথাকিলে মালচিং আমি এনেকৈ শুকান পাতেও কৰিব পাৰোঁ শুকান পাত অজস্ৰ আছে এতিয়া আমাৰ কেইদিনমান পিছত নাইকিয়া হ'ব সেইখিনিক এতিয়া ব্যৱহাৰ কৰক আৰু এই দয়াদাই কৰি থকা নিচিনাকৈ শুকান পাতবিলাক যিবিলাক আছে শুকান পাতেও আপোনালোকে
মালচিং কৰিব পাৰে। এই গছজোপা যদি দেখে এজোপা সিধা গছ, কাঠৰ গছ, এগ্ৰ' ফৰেষ্ট্ৰি মডেল। তাতে কিন্তু আমি চব আমাৰ ফুড ফৰেষ্ট গছত জালুক দিছোঁ। এতিয়া জালুকটোৰ কাৰণে আমি এনেকৈ শুকান পাতেদি গছজোপা মালচ কৰি দিছোঁ। সেইকাৰণে খুব ধুনীয়া গ্ৰ'থ হৈছে, পানী মইচাৰটো পাইছে। আৰু এইফালে প্ৰকৃতিয়ে আমাক সহায় কৰিছে, ঘাঁহ বনবিলাক লাইভ মালচ হৈ পেলাইও এই গছজোপাৰ ওচৰত ঢাকি দিছে, যাতে পানীটো ষ্টক হয়, পানীটো ধৰি ৰাখিব পৰা ক্ষমতা থাকে আৰু গছজোপাই সঠিকভাৱে পানী পায়। এতিয়া এইফালে যদি চাই তেতিয়া আপুনি দেখিব যে এইটো খোলা, এইটো আমি কৰি আহি আছোঁ। তো এনেকৈ যেতিয়া খোলা থাকিব, দেখিছেনে অপতৃণবিলাক গজা আৰম্ভ হৈ গ'ল। অপতৃণবিলাক গজা আৰম্ভ হৈ গ'ল। কেমেৰাটো যদি এইফালে অলপ দেখাই দিয়ে, তেতিয়া মানে এইখিনি এতিয়া অপতৃণ গজি গৈছে, কিন্তু সেইফালে য'ত আমি মালচিং কৰি দিলোঁ তাত সেই অপতৃণবিলাক গজা নাই ন, চাইডে চাইডে গজিছে য'ত খালী আছে। তো আমি অপতৃণ নিয়ন্ত্ৰণ কৰিবও ধুনীয়াকৈ মালচিং কৰি পেলাই পাৰোঁ।